ভিজে গেছে না, ভিজে গেছে। নারদ নারদ
তোমার খেয়াল করি তোমার ব্রহ্ম থাকবে লালু শিল্পাতি কিন্তু কিন্তু তোমার পুত্র হয় দিয়া দিয়া পিতা উত্তরায়ণে
মই বোলে তিনি যুগ সাংসাৰিক জীৱন যাপন কৰিব লাগিব আৰু সেইবাবে পুত্ৰই মোক ব্ৰহ্ম কৰিলে প্ৰদান মই গেলো কোনোদিন মানৱ ভাৱত পূজনীয় নহওক নহ'ব মোৰ নামত যাৰ যজ্ঞ নহ'ব মোৰ নামত পূজা কৰিব ক্ষমা কৰা প্ৰভু ক্ষমা কৰা পিতা পুত্ৰই নিয়মতে সকলো বিধিৰে মহাপ্ৰলয়ৰ আদি পুত্ৰ আমি নিজে আনে মহাপ্ৰলয়ৰ দেৱৰ্ষী ব্ৰহ্মা আমি সংযম কৰিব পাৰি কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মা চিৰদিন কাটিব কোনো উপায় নাই সমস্ত মানুহ আকৌ দেই মহাপ্ৰলয়ৰ সাগৰৰ সকল গৰ্থতে ভয়দত্তই সকলোবোৰ বেদ শাস্ত্ৰ হৰণ কৰি গৰ্ভত লুকাই আছে আপুনি মৎস্যৰ হৰণ কৰি সেই দুৰ্যোগ দৈত্যকে বিনাশ কৰি চাৰিবে উদ্ধাৰ কৰিব পাৰিব আমি এতিয়া বিভাগিত ভাবিছোঁ Your mom.